হৈছে হয় পোনপ্ৰথমতে মই আমাৰ ডিমলগাঁও আক্ৰাছুৰ যি জিলা কাৰ্যালয় আছিলে তাতে গৈ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ সকলোৰে চৰ্দাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ প্ৰতিমূৰ্তিৰ ওচৰত আহি সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক দিনত এই BTC অঞ্চলৰ বা সংগুৰিৰ লগতে অসমখনৰ হৈ ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ ল'বলৈ আহিছোঁ। আগন্তুক বা যি নিৰ্বাচন হৈ গ'ল তাতে বা সংগীবাসী ৰাইজে তথা এই অঞ্চলৰ ৰাইজে যথেষ্ট মৰম ভাল পোৱা দিছে। হাগ্ৰামা মহিলাৰী ছাৰে যি বিশ্বাস আৰু নিষ্ঠা ৰাখি পেলাই মোক এই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, ৰাইজে সহযোগিতা কৰিবলৈ ওলাই আহি মৰম ভাল পোৱা দিছে। গতিকে আমি আশাবাদী, আমি আগন্তুক দিনত এই অঞ্চলৰ ৰাইজৰ যিবিলাক আশা কৰি মোক ভোট দিছিলে মই তেওঁলোকৰ কামসমূহ পূৰণ কৰিব পাৰিম। আৰু তাৰ কাৰণেই আজি কালি নিৰ্বাচনত জয়ী হোৱাৰ পিছতে আজি আশীৰ্বাদ ল'বলৈ আহিছোঁ, শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। আৰু ৰাইজক মই বিচাৰিছোঁ সকলোৱে যেন সহায় সহযোগিতা কৰে আৰু আগন্তুক দিনত এই অঞ্চলবিলাকৰ যাতে আমি উন্নয়ন কৰিব পাৰোঁ। বিধায়ক হৈ NDA-টো সহযোগিতা হয়, DPF আপোনালোকৰ কিমান মন্ত্ৰী ফালে ভাল পাব বুলি আপুনি ভাবে? এই ক্ষেত্ৰত আমাৰ সকলোৰে শ্ৰদ্ধাৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰ আছে, তেখেতে ইতিমধ্যে আলোচনা কৰি আছে। BTCৰ উন্নয়নৰ কাৰণে যিখিনি মন্ত্ৰী দৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে তেখেতে জানে আৰু তেখেতে নিশ্চয় দিব। ইতিমধ্যে আমাৰ চিফ ছাৰৰ লগত তেখেতৰ আলোচনা হৈছে আৰু চিফ ছাৰে যি ধৰণৰ নিষ্ঠা সহকাৰে BTC অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক একলগ কৰি আগবঢ়াই লৈ যাব বিচাৰিছে, সেই নিষ্ঠা সহকাৰে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ কি মন্ত্ৰীৰ প্ৰয়োজন বা কি দৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ জানে আৰু তেখেতে নিশ্চয় মৰম ভাল পোৱা দিব। এই অঞ্চলৰ ৰাইজক উন্নয়ন কৰাৰ ক্ষেত্ৰত তেখেতে আমাক সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী, কাৰণ বেছিকৈ হ'লে আমাৰ কাম কৰাত বেছি সুবিধা হ'ব। ধন্যবাদ।